কৰি আছোঁ তাতে সন্ধিয়া হৈ যাব হৰ্চ ৰাইডিং আছে হৰ্চ এইটো বস্তু হেল্ল' এতিয়া বাজিলে ৰাতিপুৱাৰ 11টা মই আছোঁ বৰ্তমান ৱেষ্ট বেংগলৰ শিলিগুৰি চহৰত মই আৰু মোহন আপোনালোকে চাগে গম পাইছে থাম্বনেইল আৰু টাইটেলটো চায়ে মানে আমি ক'ত গৈ আছোঁ মানে মই গৈ আছোঁ ৱেষ্ট বেংগলৰ এখন ধুনীয়া চহৰত যাক কোৱা হয় কুইন অফ হিলছ দাৰ্জিলিঙত মই আৰু মোহন মানে হঠাৎ প্লেনিং হৈ গ'ল মোহনে কৈ উঠিলে বল দাৰ্জিলিঙত যাওঁ তেনেকৈ হঠাৎ ওলাই গ'লোঁ ৰাতি 1:30 মানত ওলাইছোঁ এতিয়ালৈকে মানে পোৱা নাই বহুত ভাগৰ লাগিছে আমি লৈ আহিছোঁ এইখন মোহনৰ ৰাইডাৰ আমি ঘৰৰ পৰা টোটাল 260 কিলোমিটাৰমান আহিলোঁ আৰু এতিয়া যাব আছে এতিয়াও মোটামুটি 60-70 কিলোমিটাৰমান যাব আছে আমি বৰ্তমান আছোঁ জয়মা হোটেল ইয়াতে ভাত চাত খালোঁ অলপ মোবাইল চাৰ্জ কৰিলোঁ ৰেষ্ট কৰিলোঁ বাইকখনকো ৰেষ্ট দিছোঁ বাইকৰ ব্ৰেক শ্বু চেক কৰি আছোঁ আমাৰ বাইকৰ ব্ৰেক শ্বুকেইটা চেক কৰি আছোঁ আৰু চেণ্ডাৰ অলপ টানি ল'ম একেবাৰে আমাৰ বাইকখন ফিল আপ কৰি ল'লোঁ ফুল টেংকি কৰি ল'লোঁ আমি প্ৰথমতে গৈ আছোঁ মিৰিক ইয়াৰ পৰা আৰু 12 কিলোমিটাৰ আছে তাৰপিছত যাম পশুপতি তাৰপিছত যাম আমি দাৰ্জিলিং আমি দাৰ্জিলিঙত থাকিব লাগিব মানে যাওঁতে সন্ধিয়া হৈ যাব ভিউটো চাই লওক এবাৰ নমস্কাৰ মই জুবিন ৰায় স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভ্ৰমণকাৰী জুবিনলৈ ফাইনেলি গাইজ আহি পালোঁ মিৰিক চাওক কিমান ধুনীয়া হয় চাওক মোৰ পিছফালে চাব পাৰিছে চাৰিওপিনে চাহ বাগান কিমান ধুনীয়া এয়া চাওক তো গাইজ এয়া আছিলে মিৰিকৰ ফাৰ্ষ্ট ভিউ পইণ্ট ওপৰত আৰু এটা আছে তাত গৈ আছোঁ আমি চাব মানে ইমান ধুনীয়া ধুনীয়া দৃশ্য টোপনি ক'ত গুচি গৈছে চাওক না কিমান ধুনীয়া ফাইনেলি গাইজ আমি মিৰিক লেক আহি পালোঁ মই ঔষধ খাই আছোঁ আমাৰ মোহন ভাই ঔষধ খাই আছে ঔষধ খাই খাই ঘূৰি আছে এণ্ট্ৰি ইফালে দি সঁচাকৈ বহুত ধুনীয়া ৰ'ব আপোনালোকক দেখুৱাই আছোঁ মই দৃশ্যখিনি হৈ গ'ল দেখাই দে ইফালে পার পার্সন 20 টাকা টিকেট মোহন কেনেকুৱা লাগিছে একদম মজা ন দিল গার্ডেন हो गया ये हमारे जुबिन दा আমি আইছি বর্তমান মিরিক দার্জিলিং এর মিরিক লেক সঁচাকৈ গাইজ ইয়াত আহি ক'ৰ ভাগৰ ক'ত গুচি গ'ল গমেই নাপালোঁ মানে ইমান মজা লাগি আছে
নেপালী লোকসাহিত্যৰ এটা বহুত হয় নেকি 10 টকা এটা সেইটো দিত ভিডিঅ' কৰি ইচ্ছা নাই দিম আপোনালোকে ইয়াতে আহিলে মিৰিক লেকলে মানে কিছুমান ট্ৰেডিশ্যনেল ড্ৰেছ আছে মোৰ পিছফালে চাব পাৰিছে এইবোৰ পিন্ধিব পাৰিব তাৰপিছত হৰ্চ ৰাইডিং আছে হৰ্চ ৰাইডিং কৰিব পাৰিব ইয়াতে বহুত ধুনীয়া এটা পৰিৱেশ চাওক আৰু ইয়াতে বোটিঙৰ অপচন আছে মোৰ পিছফালে চাব পাৰিছে এইবোৰ গাইজ কিমান ধুনীয়া ধুনীয়া দৃশ্য এনেকুৱা দৃশ্য দেখা পাই থাকিলে আৰু কি লাগে ক'তে পশুপতি মই তো বিচাৰিয়ে নাপাওঁ নেটতে তই বিচাৰি থাক আমি ইয়াতে অলপ বিৰতি লৈছো চাহ বিৰতি চাহ খাই কিনে ইয়াৰ পৰা ওলাই যাম এতিয়া তো ভিডিঅ'টো শেষলৈকে চাই থাকক আপোনালোকে তো গাইজ আমি আহি পালোঁ পশুপতি ভিউ পইণ্ট আমি এটা ঘৰৰ পৰা বস্তু লৈ আহিব পাহৰি আহিছোঁ এইটো বস্তু और पनि छ মানে হাত দুখন একদম বৰফ হৈ গ'ল अर्कै खालको मा अंकल इसका दाम कितना है हाँ 120 का है हाँ এই যে লৈ ললো আমাৰ দুই জোৰত পৰি গ'ল 240 টোটাল বহুত ঠাণ্ডা দিছে ইয়াতে চাওক কিমান কুঁৱলী চাৰিওপিনে होता आईडी होने से चलेगा ना दो जन हजुर यो ना मेरा है मेरो ड्राइभिङ लाइसेन्स दिँदा हुन्छ जुबिन राई हाँ हाँ आसाम थैंक यू अरे साहब वेलकम टू नेपाल এইটো জিৰ' লাইন নহয় সেইফালে আছে বৰ্ডাৰ এতিয়া আহি পালোঁ আমি নেপালত সঁচাকৈ বহুত ঠাণ্ডা কাণ চান একদম ঠাণ্ডা লাগি আছে টপি লৈ আহিছোঁ কিন্তু বেগৰ ভিতৰত আছে এতিয়া ওলাব গ'লে বহুত কষ্ট হ'ব সেইবাবে ওলোৱা নাই আমি ইয়াতে বেছি দেৰি নকৰোঁ আৰু ইয়াৰ পৰা যাব লাগিব দাৰ্জিলিং তাতে গৈ ৰুম বিচাৰিব লাগিব মোহন কেনেকুৱা লাগিছে কৈ দে একবাৰ কেনেকুৱা ফিলিং গোল্ডেন গোল্ডেন ঠাণ্ডাটো ঠাণ্ডাটোতো আৰু নক'ব ইয়াত একদম বহুত ঠাণ্ডা মুখৰ পৰা মই মফলাৰটো বান্ধি আছোঁ ইৰি নোপোৱাকৈ ধোঁৱা ওলায় আৰু কিমান কুঁৱলী পৰিছে একো দেখাই নাযায় এনেকৈ আইডিয়াতে গাড়ী চলাই আছোঁ আমি লাহে লাহে তো গাইছ আমি আহি পালোঁ এতিয়া ঘুম ৰেলৱে ষ্টেচন আমি এতিয়া দাৰ্জিলিং গৈ পোৱা নাই ইয়াৰ পিছতে দাৰ্জিলিং গৈ পাম আগত ঘুম ষ্টেচনটো চাই লওঁ ভালকৈ আপোনালোকক দেখুৱাই আছোঁ ব্ৰিটিছ দিনীয়া একদম গছ নেৰ গছ বুলি কয় কিবা এটা কয় মই মুঠৰ পৰা পাহৰিছোঁ নেৰ গছ তিনিটা গছ আছে নেৰ গছ মিটাৰ গছ আৰু এটা বৰ্ড গছ তো চাওক গাইছ এইখন টয় ট্ৰেইন কিমান ধুনীয়া লাগি আছে চাওক
আমি বৰ্তমান আহিলোঁ টাথাংগাটা হোমষ্টে এইটো হ'ল আমাৰ ৰুম 800 টকাত ৰুম পালোঁ